অসমৰ আকাশত এতিয়া বিতৰ্কৰ সূত্ৰপাত আদালতৰ মজিয়া পাব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোৱালপাৰা সদৰ থানাত এজাহাৰ দাখিল মানৱ সম্পদ সুৰক্ষা পৰিষদৰ মানৱ সম্পদ সুৰক্ষা পৰিষদৰ লক্ষ্য এতিয়া মুখ্যমন্ত্ৰী এজাহাৰত উল্লেখ গুৰুতৰ অভিযোগ সাম্প্ৰদায়িকতাৰ বিগবাস্প বিয়পোৱাৰ চেষ্টা পৰিষদৰ বিস্ফোৰক ভাষ্য আপোনালোকে সকলোৱে জানে সকলো মানুহে গম পাই চাগে যে মানে যি ধৰণে এটা কমিউনিটিক টাৰ্গেট কৰি আমাৰ মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰীৰ নিচিনা এজন মানে সাংবিধানিক মুৰব্বী তেখেতৰ নিচিনা ব্যক্তি এজনে যদি কোনো কমিউনিটিক টাৰ্গেট কৰি কথা হয় তেনেহ'লে সেই কমিউনিটিত কিমান মানে ভয় পাবগৈ আমি জীয়াই আছোঁ সেইটো আপোনালোকে সকলোৱে গম পায় সেইকাৰণে দেশত যিহেতু আইন ব্যৱস্থা এতিয়াও অক্ষত আছে সেইকাৰণে আমি আজি মানে আমাৰ সদৰ থানাত গোৱালপাৰা থানাত আমি তেখেতৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছোঁ আৰু আশা কৰিছোঁ তেখেতে ইম্পাৰ্চিয়েল হিচাপে কাম কৰিব বুলি আমাৰ বিশ্বাস আছে আৰু নিশ্চয় কৰি আছে গতিকে আমি সেইটো বিশ্বাসী আৰু নিশ্চয় এইটো আমাৰ কেছ ৰেজিষ্টাৰ কৰাৰ পিছত সিহঁতে প্ৰপাৰ ষ্টেপ ল'ব বুলি আশাবাদী ধন্যবাদ উল্লেখ্য যে পৰিষদৰ মতে মুখ্যমন্ত্ৰী এনে মন্তব্যই বিভিন্ন সময়ত সাম্প্ৰদায়িক সম্প্ৰতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আইনৰ প্ৰতি আস্থা ৰাখি তেওঁলোকে গোচৰ ৰুজু কৰিছে আৰু আৰক্ষীৰ পৰা এক উচিত তদন্ত আশা কৰিছে ইপিনে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা এই এজাহাৰক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে ব্যাপক চৰ্চা চলিছে আৰক্ষীৰ হাতত এতিয়া আইনী প্ৰত্যাহ্বান পঞ্জীয়ন হ'ব নেকি গোচৰ নিৰ্বাক নে সৰব হ'ব চৰকাৰী পক্ষ সকলোৰে দৃষ্টি দিশটোৰ ওপৰত নিউজ টেক্স ৰিপৰ্ট ব্ৰডকাষ্ট